Hi, hello, welcome back to my YouTube channel, Mr. Hemonto Vlog. গৈ আছোঁ এফালে থাৰ্মেল চাই গম পাব আপোনালোকে ক'ত গৈ আছোঁ কি কথা লগত দুটা আছে আপোনাৰ পাৰ হৈ আহিলোঁ আমি আগত নবনালোঁ ভিডিঅ'টো আপোনাক চাই থাকক ভিডিঅ'টো ৰাস্তা চাওক এইটো গুচি গ'লে আপোনালোকে পাবগৈ শিৱসাগৰ ধুনীয়াকৈ মোৰ ভিডিঅ' চাব আপোনালোকে ৰাস্তা চিনি নাপায় ৰাস্তা ধুনীয়াকৈ চাই পেলাই ওলাবগৈ পাৰিব চাওক মানুহবিলাক পকিছে আৰু গাড়ী আহি আছে সূৰ্যটো চাওক কি ধুনীয়াকৈ ওলাইছে ৰাতিপুৱাই ৰাতিপুৱাই কিবা চব্জি খেতি কৰা হৈছে কলগছ লগাইছে level crossing আমি এতিয়া চিধা যাম এইদিনৰ নাম বদলি কৰিলে মেজিকবিলাক লাগি গ'লে আমাৰ এইটো ওলাই যায় নাই যাব টান সব ইউটিউবাৰবিলাক ৰাস চাব গুচি গ'ল বেছিভাগে ডিম্পু চাব আহিছিলোঁ মাজুলী চব মাজুলী গৈছে শিমলুগুৰি থানা এতিয়া পাই গ'লো সেই বালিঘাট তিনিআলি এতিয়া সোমাই দিম আমি লেফ্ট চাইডে চিধা গুচি গ'ল শিৱসাগৰ পামগৈ এইফালে নাজিৰা হৈ যামগৈ আমি এতিয়া নাজিৰা ৰোড ল'ৰালিটো হয় এইটো বহুত দিন ৰাস্তাত আগতে যিটো আছিলে
আজিকালি অলপ ভাল হ'ল দেই আমি ওপৰত উঠি আছোঁ এতিয়া দীঘল নদী ন এইখন হৈছে দীঘল ব্ৰিজ পানী নাই শুকাই যায় এইখন চাপ পইচাটো কি ধুনীয়াকৈ ওলাইছে নাজিৰা সোমাই গ'লোঁ নাজিৰা ডাঙৰ মই নাযাওঁ এতিয়া আমি যাম এতিয়া নহমাটি হয় এতিয়া সোমাওঁ আমি ৰাইট চাইডে আগলৈ গ'লে পালোঁ হয় নাজিৰা টাউনখন তলাতল ঘৰ ফালৰ ৰাস্তাটো কোনো এডোখৰ ফাটি যায় এই তোমাৰ হেৰি হা আমি ৰাস্তাত এতিয়া গৈছে আকৌ মই আমি দিনে আনিলোঁ এইফালে কুঁৱলী গুচাই নাচাওঁ কুঁৱলী পৰি আছে এবাৰ কিমানটো হ'ব গ'ল কোনটো কিমান আগতে তেল দিব নাছিলে এইবিলাক ৰাস্তা ধুনীয়া আছে ফিনফিনীয়া আছে এইফালে শিৱসাগৰ টাউনটো সোমাই এইফালে আহোঁলে ধুনীয়াকৈ যাব পাৰিব এতিয়াও আছে ভাল ডোখৰ দূৰ আছে দিল্লী বসে নাই দিল্লী বসে পোৱাকৈ নাই পাম এতিয়া আৰু 3 কিলোমিটাৰ পাম এতিয়া বৰিসাগৰ তিনিআলি শিৱসাগৰ ইয়াৰ পৰা 4 কিলোমিটাৰ তলাতল ঘৰ 2 কিলোমিটাৰ পোনে যাব লাগিব পোনে যাম ভটিয়াৰ পৰা যাব নেকি ভটিয়াৰ পৰা যাব নে চিধা যাব লাগিব শিৱসাগৰ ৰাইট চাইডে গ'লে শিৱসাগৰ ভটিয়াৰ পৰা কিমানলৈ যাব লাগিব সেইডোখৰতে জেগাডোখৰলৈকে মেডিকেলৰ কাৰণে
খানা বনালে আৰু গৈছাগৰ মেডিকেল কোন মাৰ দিদি থাকে থাকে মাৰে যে কোন মাৰ জেগাটো এই কি মাছ বুলি কয় এইটো শ'ল মাছ পাৰ হৈ দেখালোঁ আপোনাৰ গৈছে আকৌ মেডিকেল ৰাস্তাটো হেৰিৰে ঘূৰি আহিলে ঘূৰি আহোঁতে পাৰিলে সোমাম বাৰু মেডিকেলৰ বাহিৰ ভাগটো দেখুৱাই দিম হোৱাটছআপতে গৈ মই পাহৰি অধিৱেশন আমাকে বহিছে গাড়ীও কম তো এখানে আই হলে ভালো দোকানে টাইমটো কম লাগে আমি পাই গ'লো এতিয়া ভটিয়াৰ পৰা হাইৱে নেশ্যনেল হাইৱে পাই গ'লো লাইনৰ কাম চলি আছে পাথৰ চাথৰ পেলাইছে ৰাস্তাত গুৱাহাটী পৰা চুপাৰবিলাক আহি আছে উপলক্ষে কিবা এটা দেখুৱাই আহিছোঁ এইটো খেলৰে অতুলে টিকেট লৈছিলে টিকেটতে উপহাৰ এটা পাইছে সেই উপহাৰটো কিনি নিব আহিছোঁ এতিয়া এইজন অতুল দা লাকি মেন এইখন ভাই চাহ পৰা নিব আহিছোঁ বাচন্তি পাৰ হৈ গৈছোঁ তাৰমানে আকৌ আমি বেগ ঘূৰি আহিছোঁ লোকেশ্যনটো পাৰ হৈ গৈছিলোঁ এয়া অতুল দা 100 টকীয়া কুপনৰ ডানলপ এই ডানলপে আমি নিবলৈ আহিছিলোঁ তাৰমানে গৈছাগৰৰ পৰা ডানলপৰ টাউনেদি যাবলৈ ওলালোঁ ৰংঘৰটো আপোনালোকক অলপ দেখুৱাই যাওঁ বুলি ৰংঘৰ চাওক এয়া চাওক ড্ৰাগন ভিতৰলৈ নোসোমাওঁ ৰাতিপুৱাই হাত টানেকেইটা বাঢ়িছে নোসোমাওঁ ভিতৰলৈ